নমস্কাৰ বন্ধুসকল, মই দেৱব্ৰত ফুকন আৰু আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ডিপি ক্ৰিয়েশ্যনলৈ। তো বন্ধুসকল, আজি আপোনালোকৰ মাজলৈ আৰু এটা ভিডিঅ' লৈ আনিছোঁ এখন বাইকৰ বিষয়ে ক'বলৈ, আৰু সেই বাইকখন হৈছে ৰয়েল এনফিল্ডৰ ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650। আৰু এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ বিষয়ে আজি আপোনালোকৰ আগত এই ভিডিঅ'টোত আলোচনা কৰিম। এই বাইকখনৰ ইয়াৰ স্পেচিফিকেশ্যনৰ বিষয়ে, এই বাইকখনৰ প্ৰাইচৰ বিষয়ে, আৰু এই বাইকখনৰ কেইটামান গুড থিংছৰ বিষয়ে, আৰু এই বাইকখনৰ কালাৰ ভেৰিয়েণ্টৰ বিষয়ে এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। তো আহক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথমে এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ স্পেচিফিকেশ্যনৰ পৰা এই ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া মই প্ৰথম আপোনালোকক এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ ইঞ্জিন ট্ৰান্সমিশ্যনৰ বিষয়ে প্ৰথম ক'বলৈ যাবলৈ লৈছোঁ। এই বাইকখনৰ যোনটো ইঞ্জিন আপোনালোকৰ হ'ব, যোনটো ইঞ্জিন ডিছপ্লেচমেণ্ট হ'ব, সেই ইঞ্জিন ডিছপ্লেচমেণ্টটো হ'ব 648 cc এটা ইঞ্জিন। আৰু এই বাইকখনৰ যোনটো মেক্স পাৱাৰ আপোনালোকে পাব, যোনটো ইয়াৰ পাৱাৰ হ'ব, সেইটো হ'ব 47 bhp 7250 rpm ৰ ওপৰত। আৰু এই বাইকখনৰ যোনটো মেক্সিমাম টৰ্ক হ'ব, সেই টৰ্ক আপোনালোকে পাব 52 নিউটন মিটাৰ আৰু 5250 rpm ৰ ওপৰত। আৰু এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ ব'ৰ হ'ব 78 mm আৰু ইয়াৰ ষ্ট্ৰক হ'ব 67.8 mm। আৰু ইয়াৰ যোনটো ফিউল ডেলিভাৰী ছিষ্টেম হ'ব, সেই ফিউল ডেলিভাৰী ছিষ্টেমটো আপোনালোকে পাব ইলেক্ট্ৰনিক ফিউল ইনজেকশ্যন, মানে এটা FI ইঞ্জিনে আপোনালোকে এই বাইকখনত পাব। আৰু ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ ইগনেশ্যনৰ বিষয়ে ক'বলৈ গ'লে, ইয়াৰ যোনটো ইগনেশ্যন হ'ব, সেইটো হ'ব ডিজিটেল স্পাৰ্ক ইগনেশ্যনেই আপোনালোকে এই বাইকখনত পাব। আৰু ইয়াৰ যোনটো কুলিং ছিষ্টেম হ'ব, সেই কুলিং ছিষ্টেমটো পাব আপুনি এয়াৰ এণ্ড অইল কুল, মানে এয়াৰ কুল আৰু অইল কুল দুটাই ইয়াৰ কুলিং ছিষ্টেম আপোনালোকে পাব। আৰু এই বাইকখনৰ যোনটো গিয়েৰ বক্স টাইপ হ'ব, সেইটো মেনুৱেল হ'ব, আৰু ইয়াৰ যোনটো গিয়েৰ নাম্বাৰছ হ'ব, সেইটো 6টা গিয়েৰ এই বাইকখনত আপোনালোকে দেখিবলৈ পাব। আৰু এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ ক্লাছৰ প্লেটৰ বিষয়ে ক'বলৈ গ'লে, ইয়াৰ যোনটো ক্লাছ প্লেট হ'ব, সেইটো ৱেট মাল্টিপ্লেটে এটা ক্লাছ প্লেট আপোনালোকে পাব। আৰু এতিয়া ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ ব্ৰেকছ, হুইলছ এণ্ড ছাছপেনশ্যনৰ বিষয়ে ক'বলৈ যাবলৈ লৈছোঁ। ইয়াৰ যোনটো ব্ৰেকছ আৰু হুইলছ এণ্ড ছাছপেনশ্যন হ'ব, ইয়াৰ যোনটো ফ্ৰণ্ট ব্ৰেক টাইপ আপোনালোকে পাব, সেইটো পাব ডিস্ক পাব। আৰু যোনটো ফ্ৰণ্ট ব্ৰেকৰ যোনটো ডিস্কৰ চাইজ হ'ব, সেইটো হ'ব 320 mm। আৰু ইয়াৰ যোনটো ৰিয়েৰ ব্ৰেক টাইপ হ'ব, সেইটো ডিস্কে পাব, যোনটো ৰিয়েৰ ব্ৰেক চাইজ আপোনালোকে পাব 240 mm। আৰু এতিয়া ইয়াৰ ফ্ৰণ্ট হুইল চাইজৰ বিষয়ে ক'বলৈ গ'লে, ইয়াৰ যোনটো ফ্ৰণ্টৰ হুইল চাইজ হ'ব, সেইটো 18 ইঞ্চি এটা হুইল পাব। আৰু যোনটো ইয়াৰ ৰিয়েৰ হুইল চাইজ যোনটো হ'ব, সেই ৰিয়েৰ হুইল পাব আপোনালোকেও এটা 18 ইঞ্চি এটা ৰিয়েৰ হুইলো পাব। এতিয়া ইয়াৰ ফ্ৰণ্ট টায়াৰ চাইজৰ বিষয়ে ক'বলৈ গ'লে, এই বাইকখনৰ যোনটো ফ্ৰণ্ট টায়াৰ হ'ব, সেইটো পাব আপোনালোকে 100/90 এটা টায়াৰ। আৰু ইয়াৰ যোনটো ৰিয়াৰ টায়াৰ যোনটো হ'ব, সেইটো পাব আপোনালোকে 130/70 এটা ৰিয়াৰ টায়াৰ পাব। আৰু এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ যোনটো টায়াৰ টাইপ হ'ব, ইয়াত টিউবলেছ টায়াৰ নাপায়, আপোনালোকে ইয়াত এটা টিউবযুক্তই টায়াৰ পাব। আৰু এতিয়া ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ ছাছপেনশ্যনৰ বিষয়ে ক'বলৈ গ'লে, ইয়াৰ যোনটো ফ্ৰণ্ট ছাছপেনশ্যন আপোনালোকে পাব, সেই ফ্ৰণ্ট ছাছপেনশ্যনটো হ'ব 41 mm ডিয়া ফ্ৰণ্ট ফৰ্ক হ'ব। আৰু ইয়াৰ যোনটো 100/10 mm এটা ট্ৰেভেল ফ্ৰণ্ট ছাছপেনশ্যন হ'ব। আৰু ইয়াৰ যোনটো ৰিয়াৰ ছাছপেনশ্যন আপোনালোকে পাব, সেই ৰিয়াৰ ছাছপেনশ্যনটো হ'ব টুইন কইল অভাৰ চক্স 88 mm ট্ৰেভেলৰ এটা ইয়াৰ ৰিয়েল ছাছপেনশ্যন পাব। আৰু এতিয়া ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ কাৰ্বো ৱেটৰ বিষয়ে ক'বলৈ গ'লে, ইয়াৰ যোনটো কাৰ্বো ৱেট হ'ব, সেইটো হ'ব 2 কুইণ্টেল 2 kg এই বাইকখনৰ কাৰ্বো ৱেট হ'ব। আৰু ইয়াৰ যোনটো হুইল বেছ হ'ব, হুইল বেছটো পাব আপোনালোকে 1400 mm। আৰু ইয়াৰ যোনটো গ্ৰাউণ্ড ক্লিয়াৰেঞ্চ, সেই গ্ৰাউণ্ড ক্লিয়াৰেঞ্চটো হ'ব 174 mm। আৰু ইয়াৰ যোনটো ছিট হাইট আপোনালোকে পাব, সেই ছিট হাইটটো হ'ব 804 mm। আৰু এতিয়া ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ মিটাৰ কনচলমেণ্টৰ বিষয়ে ক'বলৈ গ'লে, ইয়াৰ যোনটো অ'ৰমিটাৰ হ'ব, সেই অ'ৰমিটাৰটো পাব আপোনালোকে ডিজিটেল। আৰু ইয়াৰ যোনটো স্পীডোমিটাৰ পাব, সেই স্পীডোমিটাৰটো হ'ব এনালগৰ। আৰু ইয়াৰ যোনটো ফিউল গেজ হ'ব, সেইটো পাব এনালগৰ। আৰু ইয়াৰ যোনটো টেকোমিটাৰ হ'ব, টেকোমিটাৰটো পাব আপোনালোকে এনালগৰ।
আৰু এতিয়া ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ ফিউল টেংক কেপাচিটি বিষয়ে ক'বলৈ গ'লে ইয়াৰ যোনটো ফিউল টেংক হ'ব সেই ফিউল টেংকৰ কেপাচিটি হ'ব 13.7 লিটাৰৰ এটা ফিউল টেংক পাব আৰু এই বাইকখনৰ মাইলেজৰ বিষয়ে ক'বলৈ গ'লে এই বাইকখনৰ যোনটো মাইলেজ সেই মাইলেজটো হ'ব আপোনালোকে পাৰ লিটাৰত 24 কিলোমিটাৰ মাইলেজ পাব আৰু এতিয়া ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ কেইটামান গুড থিংছৰ বিষয়ে মই ক'বলৈ যাবলৈ ওলাইছোঁ ইয়াৰ গুড থিংছ কেইটা হৈছে কি ইয়াৰ যোনটো ইঞ্জিন হ'ব সেইটো এটা ৰিফাইন ইঞ্জিন সেইটো হৈছে এটা ইয়াৰ ফাৰ্ষ্ট গুড থিংছ আৰু 2 নম্বৰটো হৈছে কি ইয়াৰ যোনটো ৰাইডিং পজিশ্যন সেইটো হৈছে এটা কমফৰ্টেবল ৰাইডিং পজিশ্যন ইয়াৰ যোনটো ৰাইডিং পজিশ্যন সেইটো বহুত ইয়াত ভাল পাব আৰু 3 নম্বৰ ইয়াৰ যোনটো গুড থিংছ হৈছে সেইটো হৈছে ইয়াৰ যোনটো কালাৰ ভেৰিয়েণ্ট সেইটো পাব ইয়াত কেইবাটা কালাৰ ইয়াত ভেৰাইটি আপোনালোকে কেইবাটা কালাৰৰ ভেৰাইটি পাব আৰু সেইটো হৈছে ইয়াৰ এটা গুড থিংছ আৰু এতিয়া এই বাইকখনৰ কেইটামান বেড থিংছৰ বিষয়ে ক'বলৈ লৈছোঁ কিন্তু এইটো এটা বেড থিংছ নহয় যে মোৰ ফালৰ পৰা জাষ্ট এটা এনে মই ক'ব বিচাৰিছোঁ যে এইটো বেড থিংছ হ'বও পাৰে এইটো হৈছে কি ইয়াৰ যোনটো বাইকখনৰ যোনটো ৱেইট যোনটো হৈছে 2 কুইণ্টেল 2 কেজি সেইটো সাইডত এই বাইকখন অলপ বেছি হেভি হৈছে কাৰণ সবৰ কাৰণে প্ৰায়ভাগ ৰাইডাৰৰ কাৰণে এই 2 কুইণ্টেল 2 কেজি অলপ বেছি হেভি হ'ব পাৰে সেইটো হৈছে ইয়াৰ এটা বেড থিংছ আৰু ইয়াৰ যোনটো অলপ বেড থিংছ হয়তো কি ইনষ্ট্ৰুমেণ্ট ক্লাষ্টাৰ সেইটো অলপ মানে কি আৰু অলপ তেওঁলোকে যদি ভাল কৰিলেহেঁতেন সেইটো আৰু অলপ ভাল হ'লহেঁতেন সেইটো এটা অলপ মই বেড থিংছ পাইছোঁ তো এইকেইটাই হ'ল ইয়াৰ বেড থিংছ এইকেইটা কিন্তু বেড থিংছ বুলি ক'ব নোৱাৰে জাষ্ট এটা মই মোৰ ফালৰ পৰা কৈছোঁ বেড থিংছ হ'বও পাৰে তো এতিয়া এই বাইকখনৰ আপোনালোকৰ আগত ইয়াৰ কালাৰ ভেৰিয়েণ্টৰ বিষয়ে ক'বলৈ যাবলৈ লৈছোঁ ইয়াৰ যোনকেইটা এই বাইকখনত আপোনালোকে যোনকেইটা কালাৰ ভেৰিয়েণ্ট পাব এই কালাৰকেইটা হৈছে কি এটা হ'ব মাৰ্ক 3 কালাৰ আৰু এটা হ'ব গ্লিষ্টাৰ এণ্ড ড্ৰাছ কালাৰ আৰু এটা হ'ব অৰেঞ্জ এণ্ড ক্ৰাছ কালাৰ আৰু এটা হ'ব ৰেভাইচিং ৰেড আৰু এটা হ'ব চিলভাৰ স্পেক্টাৰ আৰু এটা হ'ব বেকাৰ এক্সপ্ৰেছ ইয়াৰ যোনটো প্ৰথম যোনটো কালাৰ মাৰ্ক 3 সেই কালাৰটো হ'ব এটা ব্লেক কালাৰ এটা চিম্পল ব্লেক আৰু যোনটো ইয়াৰ 2 নম্বৰ যোনটো কালাৰ হ'ব যোনটো গ্লিটাৰ এণ্ড ডাষ্ট সেইটো হ'ব গ্ৰে আৰু ক্ৰীম কালাৰ দুটা মিক্সিং দুটা কালাৰ সেইটো হ'ব গ্লিটাৰ এণ্ড ডাষ্ট আৰু এটা অৰেঞ্জ ক্ৰাছ যোনটো কালাৰ হ'ব সেইটো হ'ব এটা সিঙ্গল অৰেঞ্জ কালাৰ আৰু যোনটো ইয়াৰ ৰিভাইচিং ৰেড যোনটো কালাৰ পাব সেইটো পাব ব্লেক এণ্ড ৰেড মিক্সিং এটা কালাৰ আৰু ইয়াৰ যোনটো সিলভাৰ স্পেক্টাৰ যোনটো কালাৰ সেইটো পাব আপোনালোকে এটা সিলভাৰ সিঙ্গল সিলভাৰ কালাৰ পাব আৰু ইয়াৰ যোনটো বেকাৰ এক্সপ্ৰেছ যোনটো কালাৰ সেইটো হ'ব এটা ৰেড এণ্ড হোৱাইট মিক্সিং এটা কালাৰ তো এইকেইটাই হৈছে ইয়াৰ কালাৰ ভেৰিয়েণ্ট আৰু শেষত এতিয়া এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ প্ৰাইচৰ বিষয়ে ক'বলৈ গ'লে এই বাইকখনৰ ইয়াৰ প্ৰাইচ হ'ব এই বাইকখনৰ আপোনালোকে তিনিটা ভেৰিয়েণ্ট পাব এটা হ'ব ইণ্টাৰচেপ্টাৰ 650 ষ্টেণ্ডাৰ্ড ভাৰ্চন আৰু এটা হ'ব ইণ্টাৰচেপ্টাৰ 650 কাষ্টম ভাৰ্চন আৰু এটা হ'ব ইণ্টাৰচেপ্টাৰ 650 ক্ৰোম ভাৰ্চন এই তিনিটা ভেৰিয়েণ্টত এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ বাইকখন পাব ইয়াৰ যোনটো প্ৰথম যোনটো ইণ্টাৰচেপ্টাৰ 650 ষ্টেণ্ডাৰ্ড ভাৰ্চন সেই ভাৰ্চনটোৰ প্ৰাইচ হ'ব ষ্টাৰ্টিং 2,50,000 পৰা এই বাইকখন ষ্টাৰ্টিং হ'ব আৰু ইয়াৰ যোনটো 2 নম্বৰ যোনটো ভেৰিয়েণ্ট যোনটো ইণ্টাৰচেপ্টাৰ 650 কাষ্টম ভাৰ্চন সেই ভেৰিয়েণ্টটোৰ দাম হ'ব 2,58,000 পৰা ষ্টাৰ্ট হ'ব আৰু ইয়াৰ যোনটো 3 নম্বৰ যোনটো ভেৰিয়েণ্ট যোনটো ইণ্টাৰচেপ্টাৰ 650 ক্ৰোম ভাৰ্চন আৰু সেই ভাৰ্চনটোৰ দাম হ'ব ষ্টাৰ্টিং 2,70,000 পৰা আৰম্ভ হ'ব এই তিনিটা ভেৰিয়েণ্টত আপোনালোকে এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ বাইকখন পাব সো আজি আপোনালোকৰ আগত মই এই ৰয়েল এনফিল্ড ইণ্টাৰচেপ্টাৰ 650 বাইকখনৰ বিষয়ে আলোচনা কৰিলোঁ যদি মোৰ এই ভিডিঅ'টো আপোনালোকে চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক বুটামটো দবাব আৰু আপোনালোকৰ বন্ধু বান্ধৱৰ লগত মোৰ এই ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এতিয়ালৈকে যদি আপোনালোকে মোৰ এই চেনেলটো সাবস্ক্ৰাইবটো নাই কৰা তেতিয়াহ'লে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু সাবস্ক্ৰাইবৰ দাঁতিতে থকা বেল আইকনটো দবাবলৈ কিন্তু নাপাহৰিব তো আজিলৈ আপোনালোকৰ মাজৰ পৰা এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ আকৌ লগ পাম আপোনালোকক মোৰ এটা নেক্সট ভিডিঅ'ত জয় আই অসম বাই